নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লৈছো অসমৰ ইতিহাস আৰু স্বাধীনতা আন্দোলনৰ বিষয়ে অসম ইতিহাস আৰু স্বাধীনতা আন্দোলন আমাৰ পৰিচয় আৰু গৌৰৱৰ অংশ এপিএসসি টেট এসএসসি অথবা যিকোনো আসাম ষ্টেট এক্সামত অসমৰ ইতিহাসৰ প্ৰশ্ন সদায় অহা দেখা পোৱা গৈছে হেয়ে আজি মই তোমালোকৰ বাবে আলোচনা কৰিবলৈ লৈছো প্ৰথম 20টা গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন এণ্ড আনসাৰ যি তোমালোকৰ পৰীক্ষাৰ বাবে অতি সহায়ক হ'ব বুলি আশা কৰিছো যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি থবা গতিকে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আহা Question number 1 What was the ancient name of Assam? Answer Pragjotishpur प्रश्न অসমৰ প্ৰাচীন নাম কি আছিল উত্তৰ Pragjotishpur Question number 2 Who was the most famous king of Pragjotishpur Answer King Bhagadatta प्रश्न Pragjotishpurer আটাইতকৈ বিখ্যাত ৰজা কোন আছিল ভগদত্ত Question number 3 Bhagadatta is maintained in which epic Answer Mahabharat प्रश्न ভগদত্ত কোনখন মহাকাব্যত উল্লেখ কৰিছিল মহাভাৰত Question number 4 Where was the first capital of Kamrup kingdom Answer Pragjotishpur present day Guwahati प्रश्न কামৰূপ ৰাজ্যৰ প্ৰথম ৰাজধানী নাম কি উত্তৰ Pragjotishpur বৰ্তমান গুৱাহাটী Question number 5 Who was the greatest king of Kamrup Answer Bhaskar Bormon প্ৰশ্ন কামৰূপৰ আটাইতকৈ মহান ৰজা কোন আছিল উত্তৰ Bhaskar Bormon Question number 6 Which Chinese traveler visited Assam Answer Huyen Tsang প্ৰশ্ন কোন গৰাকী চীনা যাত্ৰীয়ে অসম ভ্ৰমণ কৰিছিল উত্তৰ Huyen Tsang Question number 7 Who rebuilt Kamakhya temple Answer Narakasur প্ৰশ্ন কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল উত্তৰ নৰকাসুৰ Question number 8 Narakasur belong to which dynasty Answer Bhom dynasty প্ৰশ্ন নৰকাসুৰ কোন বংশৰ ৰজা আছিল Bhom বংশৰ Question number 9 First reference of Kamrup in inscription Answer Allahabad pillar inscription প্ৰশ্ন কোন শিলালিপিত প্ৰথমবাৰ কামৰূপৰ নাম পোৱা গৈছে উত্তৰ এলাহাবাদ স্তম্ভ শিলালিপি Question number 10 Capital of Bhaskar Bormon Answer Pragjotishpur প্ৰশ্ন ভাস্কৰ বৰ্মনৰ ৰাজধানী ক'ত আছিল উত্তৰ Pragjotishpur Question number 11 Who was the Kamrup Who was Kumar Bhaskar Bormon Ali Answer Harkhavardhan প্ৰশ্ন কুমাৰ ভাস্কৰ বৰ্মনৰ সহযোগী কোন আছিল উত্তৰ হৰ্ষবৰ্ধন Question number 12 Who was the last ruler of Kamrup Answer Tyak Singha প্ৰশ্ন কামৰূপৰ শেষ ৰজা কোন আছিল উত্তৰ ত্যাগ সিংহ Question number 13 Who was the first Muslim invader of Assam Answer বখতিয়াল খিলঞ্জী প্ৰশ্ন প্ৰথম গৰাকী অসম আক্ৰমণকাৰী মুছলিম কোন আছিল উত্তৰ বখতিয়াল খিলঞ্জী Question number 14 Who defeated বখতিয়াল খিলঞ্জী in Assam Answer Pithu King of Kamrupa প্ৰশ্ন অসমৰ বখতিয়াল খিলঞ্জী কোনে পৰাস্ত কৰিছিল উত্তৰ
কামৰূপৰ ৰজা পিষ্ঠু। Question number 15. Who bullied Hayagriv Madhav Temple? Answer. King Raghudev Narayan. প্ৰশ্ন হায়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ ৰঘুদেৱ নাৰায়ণ। Question number 16. Which dynasty ruled Assam before to Ahom? Answer. Khen dynasty. Question number 16. Which dynasty ruled Assam before the Ahom? Answer. Khen dynasty. প্ৰশ্ন আহোমসকল অহাৰ আগতে অসম কোন বংশৰ শাসন কৰিছিল? উত্তৰ খেন বংশ। Question number 17. ৰাজ ruler of Khen dynasty. Answer. নীলাম্বৰ। প্ৰশ্ন খেন বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ নীলাম্বৰ। Question number 18. Who defeated নীলাম্বৰ? Answer. আলাউদ্দিন হুছেইন শাহ অফ বাংগাল। প্ৰশ্ন নীলাম্বৰক কোনে পৰাস্ত কৰিছিল? উত্তৰ বঙালৰ আলাউদ্দিন হুছেইন শাহ। Question number 19. Who was the king when Hussein Tasang visit Assam? Answer. ভাস্কৰ বৰ্মন। প্ৰশ্ন হিউৱেন চাং অসমত ভ্ৰমণ কৰোঁতে কোন ৰজা আছিল? উত্তৰ ভাস্কৰ বৰ্মন। Question number 20. Which ruler satisfied capital to Guwahati? Answer. ভাস্কৰ বৰ্মন। প্ৰশ্ন কোনে ৰাজধানী গুৱাহাটীলৈ স্থানান্তৰ কৰিছিল? উত্তৰ ভাস্কৰ বৰ্মন। ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো অসম ইতিহাস আৰু স্বাধীনতা আন্দোলনৰ প্ৰথম 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ পৰীক্ষাত বাবে এইবোৰ অতি সহায়ক হ'ব। পাৰ্ট 2ত আমি আগৰ 20টা নতুন প্ৰশ্ন লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰি আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।